আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আলোচনা কৰিম থানাত এজাহাৰ FIR লিখাৰ পদ্ধতি বা আৰ্হি অৰ্থাৎ যিকোনো বস্তু হেৰালে বা চুৰি হলে থানাত অনাখে এটা এজাহাৰ দিব লাগে তো এজাহাৰ তোমালোকে কেনেকৈ লিখিবা ইয়াৰ এখন নমুনা মই এইটো ভিডিঅ'ত দেখুৱাই দিম এইটো ভিডিঅ' সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে নিজে এখন FIR লিখিব পাৰিবা এজাহাৰ লিখিব পাৰিবা তো বলক পলম নকৰি ভিডিঅ'টো শেষলৈকে চাওঁ মাননীয় শ্ৰীযুত XYZ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ সমীপেষু ইয়াত তোমালোকে XYZ ৰ ঠাইত স্থানীয় থানাৰ নাম লিখি দিবা তাৰপিছত মহোদয় এজাহাৰকাৰী শ্ৰী XYZ অৰ্থাৎ XYZ ৰ ঠাইত তোমালোকে যিয়ে এজাহাৰ দিব ইয়াৰ নাম ইয়াত উল্লেখ কৰি দিবা যাৰ বস্তু হেৰাইছে বা চুৰি হৈছে খাং বা গাঁও পানীখাইটি মৌজা বৰছিলাজাৰ থানা ৰৌতা জিলা উদালগুৰি তাৰপিছত আছে বিনীত নিবেদন এই যে যোৱা ইংৰাজী 3 তাৰিখ 2 মাহ 2023 তাৰিখ শনিবাৰে চৰণীয়া পথৰৰ পৰা মোৰ তলত দিয়া বিৱৰণৰ বলদ গৰু এটা হেৰাইছে আজি 4 দিন ধৰি কতো বিচাৰি নাপাই মহোদয়ৰ ওচৰত এই এজাহাৰ দিলো ইতি আপোনাৰ বিশ্বাসী XYZ ৰ ঠাইত আবেদনকাৰী নিজৰ নাম লিখিব খাং পানীখাইটি মই ইয়াৰ মোৰ নিজৰ গাঁওখন উল্লেখ কৰিছো তোমালোকে তোমালোকৰ নিজৰ গাঁওখন ইয়াত উল্লেখ কৰি দিবা তাৰিখ ইয়াত লিখি দিছো যেনেবা মোৰ এইটো ভিডিঅ'ত গৰু এখন হেৰাইছে বুলি কৈছো গতিকে গৰুৰ বিৱৰণ লিখিছো 1 নম্বৰ ওখ প্ৰায় 1 মিটাৰ বৰণ কলা বৰণৰ 3 নম্বৰতে হিং গৰুতে হিং থাকে এইটো প্ৰায় 2 সেন্টিমিটাৰ ইয়াত উল্লেখ কৰিছো তোমালোকে তোমালোকৰ বস্তু অনুযায়ী দি দিবা যদি তোমালোকৰ এখন মোবাইল হেৰাই তেন্তে তোমালোকে এইটো আবেদন সেম লিখিব পাৰিবা যেনেবা মই ইয়াত চৰণীয়া পথাৰ উল্লেখ কৰিছো তোমালোকে যদি তোমালোকৰ এখন মোবাইল হেৰাই ঘৰৰ পৰা তোমালোকে এইটো ক'ব পাৰা যে ঘৰৰ পৰা মোৰ তলত দিয়া বিৱৰণৰ এখন মোবাইল হেৰাইছে আজি 4 দিন ধৰি কতো বিচাৰি নাপাই মহোদয়ৰ ওচৰত এই এজাহাৰ দিলো ইয়াত যেনেবা তোমালোকে এখন মোবাইল হেৰাইছে ইয়াত মোবাইলৰ সম্পূৰ্ণ বিৱৰণ যেনে মোবাইলৰ নাম মোবাইলৰ কোম্পানী মোবাইল কিমান GB RAM মোবাইলৰ EMI নাম্বাৰ কি সম্পূৰ্ণ ডিটেইলছ ইয়াত দিব লাগিব লগতে কেছ মেমোখন এজাহাৰৰ লগত গাঁঠি দিব লাগিব তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ধন্যবাদ।